নমস্কাৰ, মই মৃদুলে সকলোকে সেৱা জনাইছোঁ। বিৰাজ ছাত্ৰী নামৰ ইউটিউব চেনেলটো অসমৰ ৰাইজে খুব মৰমেৰে আঁকোৱালি লওক, ছাবস্ক্ৰাইব কৰক আৰু সদায় পুৱা গধূলি এই চেনেলটোৰ লগত সময় কটাক। দেখিব চেনেলটোৰ জৰিয়তে বহুত মনৰ খবৰ, সমাজৰ খবৰ, অৰ্থনীতি, ৰাজনৈতিক, শিল্পৰ খবৰ আপোনালোকে পাই থাকিব আৰু বিশেষকৈ মানুহৰ মনৰ খবৰ পাব। পুনৰবাৰ কৈছোঁ, চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ। ঠিক আছে। ইতিহাস থিয়েটাৰৰে অৰ্থাৎ ইতিহাস থিয়েটাৰৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী আৰু ইতিমধ্যে বেহাৰবাৰী আউটপোষ্টতো তেখেতে অভিনয় কৰিছে। শৰ্মিষ্ঠা চক্ৰৱৰ্তী মোৰ লগত উপস্থিত আছে। আমি নাটকখন চালোঁ, মৰম বিচাৰি যাওঁ ব'লা। সঁচাকৈ দৰ্শকে মৰম বিচাৰিবলৈ সক্ষম হৈছে, আপোনালোকে মৰম দিবলৈ সক্ষম হৈছে। আমাৰ ফালৰ পৰা বহুত ধন্যবাদ জনাইছোঁ সেইটো কাৰণে। আৰু এই নাটকখনৰ বিষয়ে আপুনি কিবা এটা কওক। নাটক ইতিমধ্যেতো আমাৰ অসমবাসীৰ ৰাইজে উপভোগ কৰিলেই আৰু নাটকৰ বিষয়ে কোৱাৰ আগতে পোনপ্ৰথমে আপোনালোক সকলোলৈকে আপোনাৰ ব্লগৰ, আপোনালোকৰ পৰিয়ালৰ চবকে মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা থাকিল। বিগত 3 বছৰৰ পৰা মই নাটকত আছোঁ। বেহাৰবাৰীখন 2013ত আমি আৰম্ভ কৰা একেলগে গোটেই টীমটোৱে। বেহাৰবাৰী যদিও এতিয়া চলি আছে, মই বেহাৰবাৰীত 3 বছৰৰ পৰা নাই। বহুত সময় দিয়া গৈছে। টুটুমণি বুলি চবে বেহাৰবাৰীত বৰ মৰম দিছে। টুটুমণি আৰু কে বুলি এটা কেমিষ্ট্ৰিও বহুত ভাল আছিলে। তাৰপাছত চিৰিয়েল জগতৰ পৰা আহি ভ্ৰাম্যমানত প্ৰথম খোজ পেলাওঁ 19-20ত কোহিনুৰ থিয়েটাৰত। তেনেকৈ যাত্ৰা আৰম্ভ হ'ল। এবছৰটো কৰোণাটো অফ হৈ গ'ল। যোৱা বছৰ আমাৰ নাটক 3খন আছিলে, মৃদুল দা আছিলে, মই আছিলোঁ। লাষ্ট এইবছৰো মৃদুল দা আৰু মই। জুতিটো বহুত ধুনীয়াকৈ ৰাইজে আঁকোৱালি ল'লে আৰু আকৌ অহা বছৰ আপোনালোকে মোক দেখা পাব। মোৰ প্ৰথম জুন ফাৰ্ষ্ট হিৰো আছিলে ভ্ৰাম্যমানত অৰূপ বৈশ্যৰ লগত, অৰূপ দাৰ লগত। নেক্সট ইয়েৰ অঞ্জলি বাইদেউ আছে, অঞ্জলি চেত্ৰী, মই, অৰূপ দা, তাৰক দাস, লুইতপুৰীয়া থিয়েটাৰত 3খন নাট, বহুত ভাল নাট লৈ আহি আছোঁ আমি আকৌ কামিং ছেশ্যনত। যিয়ে নহওক, এই মৰম বিচাৰি যাওঁ বোলা যিসকলে উপভোগ কৰা নাই, ৰাইজ আহিব। আমাৰ বেছি দিন নাই আৰু বেছি পেণ্ডেল নাই। 8 তাৰিখে নহ'লে আমাৰ 11-12 তাৰিখ মানে আমি সামৰি মাৰিমেই। আপোনালোক আহিব আৰু এই চৰিত্ৰত মানে মোৰ চৰিত্ৰটো ক'বলগীয়া বহুত থাকে কথা, কিন্তু ইমানটো ক'ব নোৱাৰিম এতিয়া। নাটক উপভোগ কৰিলে গম পাব। এই দেৱিকা চৰিত্ৰটো সঁচাই মই নাট্যকাৰক বহুত ধন্যবাদ দিওঁ যে ইমান ধুনীয়া এটা কেৰেক্টাৰ মোক দিয়াৰ বাবে। যোৱা বছৰো সোণৰ খাৰু নালাগে মোক মৃদুল দা আৰু মোৰ জুতিটো যথেষ্টখিনি মানুহে আঁকোৱালি ল'লে। আৰু আমাৰ এজ এ গ্ৰুপ, এজ এ টীম, আমাৰ টীমটো বহুত ভাল, ছাপৰ্টিভ আৰু প্লাছ এটা বলিষ্ঠ টীম বুলিয়ে ক'ব লাগিব। কাৰণ এইটোৰ কেৰেক্টাৰটো নিজৰ প্ৰাণ দি কৰিছে কাৰণে নাটকখন আচলতে ভাল নাটক এখন হৈ উঠিলে বুলি ক'ব লাগিব। কাৰণ মোৰ ব্যক্তিগত এইটোৱে ভাবোঁ যে নাটক এজন দুজনে কৰিলে নাটক নহয়। কাৰণ নাটকৰ কাৰণে গোটেই টীম ৱৰ্ক লাগিব, 120 জনৰ সহায় লাগিব। সেইটো লাগিলে এজন লাইটৰ মানুহ হওক, চাউণ্ডৰ মানুহ হওক, মিউজিক হওক, যি হওক। তাৰ পাছত আমাৰ টীমটো এইটো নিজৰ কেৰেক্টাৰ প্লে কৰি নাটক এখন ভাল ৰাইজৰ মাজত উলিয়াই আনে। এইবছৰ 3খন নাটক যথেষ্টখিনি মানুহে আঁকোৱালি ল'লে, বিশেষকৈ মৰম বিচাৰি যাওঁ বোলা। আৰু মোৰ কেৰেক্টাৰ, মোৰ যোনটো তাতে আছিলোঁ মই দেৱিকাক যথেষ্টখিনি মৰম দিলে। দেৱিকাৰ পৰা বহুতখিনি মেছেজ পালে। বিশেষকৈ মেছেজ এটা পাব এইখন নাটকত, আপোনালোকে ইতিমধ্যে উপভোগ কৰিছে। আৰু মৰম, সঁচাই মৰম বস্তুটো এইখন নাটকত আপোনালোকে বিচাৰি পাব। মৰম বস্তুটো কি, যে মৰম বিচাৰি যাওঁ বোলা নাট্যকাৰে বৰ ধুনীয়া নাম এটা দিছে আৰু লগতে মৰম বিচাৰি যাওঁৰ পৰা মেছেজো মানুহে বহুতখিনি পালে। বহুতৰ ধৰক কিছুমানৰ ঘৰত গ'লেও সেইখিনি মানুহে যেতিয়া নিজেও মানে কৰে আৰু যে সঁচাই এখন নাটক, কিছুমানে নিজৰ হাজবেণ্ড ৱাইফৰ লগতো ডিছকাছ কৰে বা আমাৰ লগতো কথা পাতে। সেই তেনেকৈ জীৱন যোদ্ধা এটা মেছেজ থকা নাটক। মই গান্ধী পুত্ৰ। আজি হৰিলালৰ বিষয়ে আমি কোনো গম পোৱা নাছিলোঁ। ইনফেক্ট ময়ো গম পোৱা নাছিলোঁ গান্ধীৰ ডাঙৰ পুত্ৰৰ বিষয়ে। মহাত্মা গান্ধী জাতিৰ পিতা জানো, তেওঁৰ বিষয়ে জানো, কস্তুৰবা গান্ধী ৱাইফ, কিন্তু হৰিলালৰ ৱাইফ পৰিয়ালৰ কথা আমি গম পোৱা নাছিলোঁ। আপোনালোকে মহাত্মা গান্ধীখন চালেও সেইখিনি গম পাব। মুঠতে 3খন নাটক যথেষ্টখিনি মানুহে সঁহাৰি মানে ব্লেছিংছ দিলে, আশীৰ্বাদ দিলে, মৰম দিলে। আৰু অহা বছৰৰ কাৰণে এতিয়া প্ৰস্তুত হ'ব লাগিব। আৰু এনেকৈ ৰাইজ সদায় শৰ্মিষ্ঠা চক্ৰৱৰ্তীক মৰম ভাল পোৱা আশীৰ্বাদ দি যাব, যাতে অনাগত দিনত আৰু কি কৰিব পাৰিম নাজানো, কিন্তু আপোনালোক থাকিলে বিশেষকৈ মই ভ্ৰাম্যমানত জীয়াই থাকিম আৰু আগবাঢ়িবলৈ সাহস গোটাব পাৰিম। কেমেৰা ইণ্ডাষ্ট্ৰীৰ পৰা আহিলোঁ, এতিয়া নাটকৰ লগত এটা প্ৰেম হৈ গ'ল, মঞ্চৰ লগত প্ৰেম হৈ গ'ল। সদায় এনেকৈ আশীৰ্বাদ দি যাব যাতে শৰ্মিষ্ঠা চক্ৰৱৰ্তী অনাগত দিনত ভ্ৰাম্যমানত আগুৱাই যাব পাৰে। আৰু আপোনালোক আছে বাবে মই জীয়াই আছোঁ, আমি জীয়াই আছোঁ। আমাৰ
আৰু আমাৰ ভ্ৰাম্যমানখন এটা সম্পদ, অসমৰ সম্পদ, য'ত গোটেই ৱৰ্ল্ডৰ বিশ্বত ক'তো নাই। মই বিচাৰিম আমাৰ এই সম্পদক আমি জীয়াই ৰাখিব লাগিব। আৰু ইতিমধ্যে মই কৈছোঁৱে, অহা বছৰ মই লুইতপুৰীয়াত আছোঁ, আহিব, মৰম দিব, ভাল পোৱা দিব, চব নাটক চাব, চব থিয়েটাৰ চাব, আমাকো চাব, চবকে মৰম দিব। ধন্যবাদ। আমি বেছি কথা নাপাতো। শৰ্মিষ্ঠা চক্ৰৱৰ্তী ইতিমধ্যে অলপ ব্যস্ত হৈছে, ব্যস্ততাৰ মাজত আমাক এইখিনি সময় দিছে, বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু তেখেতৰ উজ্জ্বল ভৱিষ্যত অহা বছৰ লুইতপুৰীয়া থিয়েটাৰত, আৰু বিগত দিনবোৰত যিবোৰ কৰি আহিছে বা অনাগত দিনবোৰত যিবোৰ নাটকত তেওঁ অভিনয় কৰিব, সকলোবোৰ কাৰণে আমি দৰ্শক হিচাপে আমাৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকৰ এই মাধ্যমেৰে যে আমি আমাৰ মনৰ কথাখিনি ক'ব পাৰোঁ, তাৰ বাবে ধন্যবাদ। কাৰণ বহুত ইউটিউব আজিকালি বহুত চেনেল ওলালে বা কিবা বহুত ভাল ভাল হেৰি কৰি আছে ল'ৰা ছোৱালীবোৰ, নতুন জেনেৰেশ্যনৰ। কিন্তু সেইটোৱে বিচাৰিম, ভাল কণ্টেণ্ট লওক, ভাল কণ্টেণ্ট যাতে মানুহে উপভোগ কৰিব পাৰে, ধুনীয়া। সেইটো নহয়, সেইটো হ'ব নালাগে ছাবস্ক্ৰাইব ভিউৱাৰ্ছ, এইটো কাৰণে ভাল কণ্টেণ্ট হ'ব লাগে। মোৰ ব্যক্তিগত হেৰিৰ পৰা কৈছোঁ, মোৰ চেনেল নাই, মোক বহুতে কয় চেনেল কিয় নোখোলো, কিন্তু মই চেনেলটো খুলিলে মই ভাল কণ্টেণ্ট ৰেডি কৰিব লাগিব, আৰু এটা ভাল কণ্টেণ্ট দিলেহে মই অডিয়েঞ্চখিনিক পাম। মোৰ ভিউৱাৰ্ছ ফলোৱাৰ্ছ লৈ মোৰ মতলব নাই। মই বহুত ছ'চিয়েল মিডিয়াত বহুত মাৰ্জিনকৈ এক্টিভ থাকোঁ। যিয়ে নহওক, মোৰ কথা হ'ল কণ্টেণ্ট ভাল হ'ব লাগে, যাতে ৰাইজে ভাল পায়। পিছত বস্তুটো পিছত হ'ব, ভিউৱাৰ্ছ ফলোৱাৰ্ছ মানি, সেইটো পিছত। ভাল কণ্টেণ্ট হ'ব লাগে, যাতে মানুহে দেখা পায় আপোনাৰ চেনেলটো আৰু ক্ৰেজ বাঢ়ি যায়, যে এইটো ছাবস্ক্ৰাইব কৰোঁ, যে যাতে ভাল কণ্টেণ্ট এটা আহিছে মই চাব পাৰোঁ। সেনেকুৱা নহয় এবাৰ চালোঁ, ছাবস্ক্ৰাইব কৰিলোঁ, আকৌ কেতিয়াবা ছাবস্ক্ৰাইবো কৰি দিয়ে, আপোনালোকে গম পায়। চ' মই বিচাৰোঁ চবকে কওঁ, আপোনালোকৰ মাধ্যমেৰে আমি আমাৰ মনৰ কথা ক'ব পাৰোঁ, যাতে ভাল কণ্টেণ্ট লৈ সেনেকৈ আহিব। যেতিয়া নাটকত থাকিম ওচৰে পাজৰে হ'লে আমি আকৌ আমাৰ মনৰ কথা পাতিম। থেংক ইউ। ঠিক আছে। ধন্যবাদ জনাইছোঁ শৰ্মিষ্ঠা চক্ৰৱৰ্তীক, আৰু তেখেতৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। ধন্যবাদ। থেংক ইউ। ইতিহাস থিয়েটাৰৰ এজন জনপ্ৰিয় অভিনেতা ভৈৰৱজ্যোতি ভূঞা, মোৰ ভাতৃ আৰু বন্ধু বুলি ক'ব পাৰি। গতিকে আজি নাটকখন চালোঁ, মৰম বিচাৰি যাওঁ বোলাত তেখেতে এটা বহুত ভাল চৰিত্ৰত অভিনয় কৰিছে। গতিকে আহকচোন তেওঁৰ মুখেৰে শুনো। পোনপ্ৰথমে মই সেই চেনেলটোৰ যিমানখিনি ছাবস্ক্ৰাইবাৰ আছে চবকে মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ বহুমূলীয়া সময়কণ দি এই ভিডিঅ'টো চাই থকাৰ কাৰণে। আৰু বিৰাজ দাহঁত আহিছে, প্ৰিয়ংকা বাহঁত আহিছে মৰম বিচাৰি ইতিহাসৰ প্ৰেক্ষাগৃহলৈ। আমি কিমানখিনি মৰম দিব পাৰিছোঁ নাজানো। আমি ইতিহাস পৰিয়াল এইটো বছৰ দায়বদ্ধ আছিলোঁ মৰম দিবৰ কাৰণে ৰাইজক, আৰু প্ৰত্যেক বছৰে আমি ভ্ৰাম্যমানৰ শিল্পীসকলে ৰাইজক মৰম দিবৰ কাৰণে সদায় দায়বদ্ধ। আৰু আমাৰ অসমবাসীৰ আশীৰ্বাদ যেতিয়ালৈকে আমাৰ শিৰত থাকিব, তেতিয়ালৈকে আমি আমাৰ অভিনয় যাত্ৰাটো আগবঢ়াই নিব পাৰিম। এজন ভাল অভিনেতা, বেয়া অভিনেতা, সফল অভিনেতা, বিফল অভিনেতা, সেয়া দৰ্শকৰ হাতত। মাত্ৰ আমি আমাৰ কৰ্মখিনি কৰি যাবৰ কাৰণে আমাৰ শিৰত আপোনালোকৰ আশীৰ্বাদ, মৰম, সঁহাৰি সদায় লাগিব, সেইটোৱে বিচাৰোঁ। বাকী ভৈৰৱে এইবছৰ ইতিহাসত, মানে 2 বছৰ হ'ল ইতিহাসত, অহা বছৰ তুমি কোনখন থিয়েটাৰ চুক্তিবদ্ধ হৈছা? মই ইতিমধ্যে অহা বছৰ চুক্তিবদ্ধ হৈছোঁ আন এখন আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যদল থিয়েটাৰ সূৰ্যত। একেখিনি মৰম পাম বুলি আশা কৰিছোঁ, আৰু বিশেষকৈ সূৰ্যত মই প্ৰথমবাৰৰ কাৰণে যাম। আপোনালোকৰ আশীৰ্বাদ লাগিব, আৰু সূৰ্যটো আপোনালোকে সেই একেইজন বিশেষ অভিনেতাক মুখ্য চৰিত্ৰত দেখিবলৈ পাব, মৃদুল ভূঞা ডাঙৰীয়াক। গতিকে মৃদুলদাৰ লগত কাম কৰাৰ মজা এটা বেলেগ, আৰু ভাবিছোঁ অনাগত সময়ত তেখেতৰ পৰা আৰু নাটকৰ ক্ষেত্ৰত শিক্ষা আহৰণ কৰি আগবাঢ়ি যাব পাৰিম। ভৈৰৱক বাকীতো মই লগ পায়ে থাকোঁ। ধন্যবাদ জনাইছোঁ ভৈৰৱ, মোক ইয়াত নিমন্ত্ৰণ কৰি থিয়েটাৰখন চাবলৈ নিমন্ত্ৰণ কৰাৰ কাৰণে। কি হয়, ধন্যবাদ মই আপোনালোকক জনাইছোঁ। আপোনালোকে আপোনাৰ বহুমূলীয়া সময়খিনি আমাক দিয়াৰ কাৰণে। আমাৰ কৰ্ম এইটো আমি কৰি যাব লাগিব, আৰু নিমন্ত্ৰণ নহয়, একচুৱেলি নিজৰ ভায়েকৰ প্ৰতি দাদাকৰ দায়িত্ব থাকে, আৰু সেই দায়িত্বখিনি পালন কৰি আপুনি ইয়াত উপস্থিত হোৱাৰ কাৰণে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। আমি ভৈৰৱজ্যোতি ভূঞাৰ অৰ্থাৎ মোৰ ভাতৃৰ ভৱিষ্যত জীৱন উজ্জ্বল কামনা কৰিছোঁ। এনেকৈ আগবাঢ়ি গৈ থকা। ধন্যবাদ। বহুত ধন্যবাদ, বহুত